নমস্কাৰ বন্ধুসকল, সকলোৰে ভালনে? মই মানৱ জ্যোতি বৰা। আজি আপোনালোকৰ আগত ডিছকাছ কৰিবলৈ আহিছোঁ ফেচবুক চিকিউৰিটিৰ ওপৰত। ফেচবুক এটা শক্তিশালী গণমাধ্যম হোৱাৰ কাৰণে হেকাৰে নতুন নতুন পদ্ধতিৰে ফেচবুক একাউণ্টবোৰ কেনেকৈ হেক কৰিব পাৰে সেইটোত লাগি থাকে। কিন্তু কেতিয়াবা আপোনালোকে ভাবিছেনে আপোনালোকৰ পাছৱৰ্ডটো হেকাৰে পালেও আপোনালোকৰ অনুমতি নহ'লে তেওঁলোকে একাউণ্টটো অপেন কৰিব নোৱাৰিব? এইটো পচিবল নে? হয়, এইটো পচিবল। ফেচবুকে 2012 চনৰ পৰা এইটো ফিচাৰ্ছ ফেচবুক ডেস্কটপ ইউজাৰসকলৰ কাৰণে দি আছিলে। এতিয়া ফেচবুক এপতো এইটো ফিচাৰ্ছ আহিছে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে মানৱ জ্যোতি বৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাৰ বটনটো দবাই দিব। প্ৰথমে আপোনালোকে ফেচবুক এপটোত যাব। ফেচবুকৰ মেইন এপটোৰ কথা কৈছোঁ, লাইটৰ কথা কোৱা নাই। তাত আপোনালোকে একাউণ্টটোত লগ ইন কৰি ল'ব, যিটো একাউণ্টত এই চিকিউৰিটিটো এপ্লাই কৰিবলৈ বিচাৰিছে। তাৰপিছত ছেটিংছ এণ্ড প্ৰাইভেচিত গৈ তাৰ আণ্ডাৰত যিটো ছেটিংছ আছে তাত ক্লিক কৰিব। এতিয়া দেখিছে নহয়, ইয়াৰ আণ্ডাৰত যিকেইটা অপশ্যন আছে, পাৰ্চনেল ইনফৰমেশ্যন, লেংগুৱেজ, পে'মেণ্ট, চিকিউৰিটি যিটো অপশ্যন আছে, চিকিউৰিটি এণ্ড লগ ইন, তাত আপোনালোকে এতিয়া ক্লিক কৰিব লাগিব। যিটো প্ৰথমতে দেখিছে চুজ ফ্ৰেণ্ডছ টু কানেক্ট ইফ ইউ গেট লগড আউট। যদি আপোনালোকে কোনোবা দিনা কিবা প্ৰব্লেম হয়, আপোনালোকৰ একাউণ্টটো কিবা কাৰণত লকড হৈ যায়, তেনেহ'লে আপোনালোকে ইয়াত 3জন ফ্ৰেণ্ড বা যিকেইজন ফ্ৰেণ্ডক আপোনালোকে ইয়াত চুজ কৰি থয়, তেওঁলোকে আপোনাক সহায় কৰিব আপোনাৰ একাউণ্টটো লগটো খুলিবলৈ। সেইটো কাৰণে এইটো অপশ্যন দিয়া থাকে। ৱেৰ ইউ আৰ লগড ইন, এইটো বস্তুটো আপোনালোকে দেখিছে নহয়। এইটো মানে কি হয়, য'ত আপোনালোকে লগড হৈ আছে, যিখিনি জেগাত কোনটো ডিভাইচত আপোনালোকে এতিয়ালৈকে এইটো একাউণ্ট অপেন কৰিছে, সেই ডিটেইলছখিনি ইয়াত থাকে। কোনখিনি জেগাত আপোনালোকে অপেন কৰিছে সেই ডিটেইলছটো থাকে এইখিনিত। এই যদি কিবা আনফেমিলিয়াৰ কিবা লোকেশ্যন দেখিছে বা কিবা ডিভাইচ দেখিছে, আপোনালোকে এইটো তাৰ সেই ডিভাইচটোৰ পৰা লগ আউট কৰিব পাৰে। লগ ইন উইথ ইয়ৰ প্ৰফাইল পিকচাৰ যিটো অপশ্যন দেখিছে, এই অপশ্যনটো মানে কি হয়, আপোনালোকে যেতিয়া কোনো বেলেগ ডিভাইচত অন কৰে, আপোনালোকে প্ৰফাইল পিকচাৰখনত ক্লিক কৰি ডাইৰেক্ট একাউণ্টটো অপেন কৰিব পাৰে। এইটো কাৰণে দিয়া হয়। আপোনালোকে পাছৱৰ্ড এক্সট্ৰাকৈ আকৌ টাইপ কৰিব নালাগে। সেইটো কাৰণে এইটো অপশ্যন দিয়া আছে ফেচবুকত। আমি আজি এইটো বিষয়ে আলোচনা নকৰোঁ। আমি আজি আলোচনা কৰিম 2 ষ্টেপ ভেৰিফিকেশ্যনৰ বিষয়ে। তথাপিও মই আপোনালোকক জানিবলৈ এইখিনি জনাই আছোঁ। এতিয়া আহোঁ এই আচল পাৰ্টটোলৈ, ইউজ 2 ফেক্টৰ অথেণ্টিকেশ্যন। এইটো মানে কি হয়, এইটো যদি আপোনালোকে অন কৰি থয়, আপোনালোকৰ ফেচবুকত লগ ইন কৰা এটা ষ্টেপ থাকে, যিটো আমি জানোৱেই, সকলোৱে জানো। পাছৱৰ্ডটো অন দিয়াৰ লগে লগে আমাৰ একাউণ্টটো অফ হয়। ইয়াত এইটো আপোনালোকে যদি অন কৰি থয়, ইউজ 2 ফেক্টৰ অথেণ্টিকেশ্যন, তেতিয়া কি হয়, পাছৱৰ্ডটো দিয়াৰ পিছতো আপোনাৰ মোবাইলৰ ডিভাইচলৈ এটা কোড যায়। সেই কোডটো যেতিয়া আপুনি এণ্টাৰ কৰে, তেতিয়াহে আপোনাৰ একাউণ্টটো অপেন হয়। মানে এইটো মই অলৰেডি অন কৰি থৈছিলোঁ। এতিয়া আপোনালোকক কেনেকৈ আকৌ অন কৰিব লাগে সেইখিনি দেখুৱাবলৈ মই এইটো অফ কৰি লৈছোঁ। আপোনালোকক কি কৰিবলৈ লাগে, এতিয়া আপোনালোকে তাত সেই যিটো অপশ্যন অলপ আগত দেখিছে, ইউজ 2 ফেক্টৰ অথেণ্টিকেশ্যন, তাত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত গেট ষ্টাৰ্টেড কৰিব। যিটো আপোনালোকৰ মোবাইল নম্বৰ ফেচবুক একাউণ্টটোত লিংকড হৈ থাকে, সেইটো মোবাইল নম্বৰটো যেতিয়াই আপোনালোকে লগ ইন কৰে আনন'ন ডিভাইচ এটাৰ পৰা, তেতিয়া সেই মোবাইল নম্বৰটোলৈ এটা মেছেজ যাব। ইয়াৰ ফলত কি হয়, আপোনালোকৰ ফেচবুক পাছৱৰ্ডটো বেলেগ কোনোবাই হেকাৰে পালেও যদি আপোনালোকৰ ফেচবুক একাউণ্টটোত লগ ইন কৰে, কিন্তু তেতিয়া আপোনাৰ সেই মোবাইলটো আপোনাৰ হাততে থাকিব, হেকাৰৰ হাতত নাথাকে ন। সেইকাৰণে যেতিয়া আপোনাৰ মোবাইলত যেতিয়া আপুনি গম পায় কোনোবাই লগ ইন কৰিছে বোলে, আপোনালোকৰ লগত কোডটো হেকাৰে এণ্ট্ৰি কৰিব নোৱাৰে কাৰণে ফেচবুক একাউণ্টটোত পাছৱৰ্ড থকাৰ পিছতো এণ্ট্ৰি কৰিব নোৱাৰে। ইয়াত মই যেনেকৈ মোবাইলৰ স্ক্ৰীণ আপোনালোকে যেনেকৈ দেখি আছে, সেনেকৈ আপোনালোকে অন কৰি গোটেই প্ৰচেছটো ফ'ল' কৰি যাব, আৰু ফ'ল' কৰি আপোনালোকে ইউজ 2 ফেক্টৰ অথেণ্টিকেশ্যনটো আপোনালোকে এনেবল কৰিব পাৰিব। যেতিয়া আপোনালোকে এই অপশ্যনটো অন কৰে, তেতিয়া আপোনালোকৰ মোবাইলৰ নম্বৰলৈ এটা মেছেজ আহে কনফাৰ্মেশ্যনৰ কাৰণে। সেই মেছেজটো এণ্টাৰ কৰাৰ পিছতে আপোনালোকৰ এই টু ষ্টেপ ভেৰিফিকেশ্যনটো আপোনালোকৰ এনেবল হৈ যায়।
স্ক্ৰীনত দেখা ৰিকভাৰী কোডছ মানে কি হয়, যেতিয়া কোনোবা দিনা আপোনালোকৰ মোবাইলত মেছেজটো কিবা কাৰণে যোৱা নাই, তেতিয়া কি হয় এই ৰিকভাৰী কোডছখিনি আপোনালোকে অলৰেডি যদি স্ক্ৰীনশ্বট মাৰি থৈ দিয়ে, তেতিয়া সেই ৰিকভাৰী কোডকেইটাৰ ভিতৰত এটা আপোনালোকে এণ্ট্ৰি কৰিলে ফেচবুক একাউণ্টত লগ ইন কৰিব পাৰিব। এতিয়া মই আপোনালোকক ইয়াৰ লাইভ প্ৰুফ দেখুৱাম। তাৰ আগতে যিকেইটা মোৰ ৰিকগনাইজ ব্ৰাউজাৰ আছে সেইকেইটা মই ৰিমুভ কৰি লৈছোঁ, কাৰণ অলৰেডি মই যিখিনি ৰিকগনাইজ কৰি লোৱা মানে মোৰ তাত এতিয়া মই যদি লগ ইন কৰোঁ মোক কোড নালাগে। তাৰ আগত মই এইকেইটা ৰিমুভ কৰি লৈছোঁ। ৰিমুভ কৰিলে এতিয়া কি হ'ব, মই যদি আকৌ এই ব্ৰাউজাৰকেইটা লগ ইন কৰোঁ তেনেহ'লে মোক কি কোড বিচাৰিব। তাৰ বাবে মই ফেচবুক লাইটটো ইউজ কৰিম। ধৰি লওক মই এজন হেকাৰ, মই এই মানৱজ্যোতি বৰা নামৰ মোৰ ফেচবুক ইউজাৰজনৰ ফেচবুকৰ পাছৱৰ্ডটো জানো। এতিয়া মই এইটো টাইপ কৰি মই তেওঁৰ একাউণ্টত লগ ইন হ'ব পাৰিম নে নোৱাৰিম চাওঁ আহক। লগ ইন কৰিছোঁ, দেখিলে নহয় বন্ধুসকল, এতিয়া কিবা এটা লগে লগে ওপৰত মোৰ এটা মেছেজ আহিছে আৰু আপোনালোকে এটা ন'টিফিকেশ্যন বৰ্ড দেখিছে, ইউ উইল গেট এন SMS উইথ এ কোড। এই কোডটো যদি মই এতিয়া এণ্টাৰ কৰোঁ তেতিয়াহে মই মানৱজ্যোতি বৰাৰ একাউণ্টত লগ ইন কৰিব পাৰিম। আপোনালোকে গম পালেই, যদিহে আপোনালোকে এইটো অন কৰি থয়, আপোনালোকে ফেচবুকৰ পাছৱৰ্ডটো বেলেগে গম পালেও আপোনালোকে যেতিয়ালৈকে সেই কোডটো নিদিয়ে কোনো এজন মানুহে আপোনালোকৰ ফেচবুক একাউণ্টত লগ ইন কৰিব নোৱাৰিব। বন্ধুসকল, যদিহে এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা নতুন কথা শিকিবলৈ পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব।